1 নম্বৰ প্ৰশ্নটো হৈছে নদাই শান্তি আৰু নবাৰুণ উপন্যাসকেইখনৰ ৰচক কোন? উত্তৰটো হৈছে দীননাথ শৰ্মা। 2 নম্বৰ প্ৰশ্নটো হৈছে যুদ্ধোত্তৰ যুগত উপন্যাস সাহিত্যক জনপ্ৰিয় কৰি তোলা এসময়ৰ ঔপন্যাসিক মহম্মদ পিয়াৰে ৰচিত উপন্যাসকেইখনৰ নাম লিখা। উত্তৰটো হৈছে প্ৰীতি উপহাৰ, সংগ্ৰাম, মহৰা ফুল, জীৱন নৈৰ জাজি আৰু হেৰুৱা স্বৰ্গ। 3 নম্বৰ প্ৰশ্নটো হৈছে মহম্মদ পিয়াৰৰ আটাইকেইখন উপন্যাসতে কিহৰ চিত্ৰ অংকিত হৈছে? উত্তৰটো হৈছে আটাইকেইখন উপন্যাসতে সমাজ জীৱনৰ মধুৰ চিত্ৰ অংকিত হৈছে। 4 নম্বৰ প্ৰশ্নটো হৈছে ৰাধিকা মোহন গোস্বামীয়ে ৰচিত উপন্যাসকেইখনৰ নাম লিখা। উত্তৰটো হৈছে চাকনৈয়া আৰু বাঁ মাৰলি। 5 নম্বৰ প্ৰশ্নটো হৈছে 2 কোটিৰো অধিক উপন্যাস ৰচনা কৰা যুদ্ধোত্তৰ যুগৰ যশস্বী ঔপন্যাসিকগৰাকীৰ নাম কি? উত্তৰটো হৈছে ছৈয়দ আব্দুল মালিক। 6 নম্বৰ প্ৰশ্নটো হৈছে সপ্তম দশকৰ ভিতৰত ৰচিত ছৈয়দ আব্দুল মালিকৰ উপন্যাসকেইখনৰ নাম লিখা। উত্তৰটো হৈছে ৰথৰ চকৰি ঘূৰে, বনজুই, ছবিঘৰ, জীয়াজুৰিৰ ঘাট, সূৰুযমুখীৰ স্বপ্ন, কণ্ঠহাৰ, অন্য আকাশ অন্য তৰা, ৰূপতীৰ্থৰ যাত্ৰী, আধাৰশিলা, উমোলাঘৰৰ ধূলি, ৰজনীগন্ধাৰ চকুলো, প্ৰাচীৰ আৰু প্ৰান্তৰ, অঘৰী আত্মাৰ কাহিনী আৰু সিপাৰে প্ৰাণ সমুদ্ৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে কাহিনীৰ চমৎকাৰিত, শিল্পগুণ সমৃদ্ধ আৰু সুপাঠ্যতাৰ ফালৰ পৰা ছৈয়দ আব্দুল মালিকৰ কোনখন উপন্যাস নিঃসন্দেহে শ্ৰেষ্ঠ উপন্যাস? উত্তৰটো হৈছে সূৰুযমুখীৰ স্বপ্ন। 8 নম্বৰ প্ৰশ্নটো হৈছে যোগেশ দাসে ৰচিত উপন্যাসকেইখনৰ নাম লিখা। উত্তৰটো হৈছে ডাৱৰ আৰু নাই, জোনাকীৰ জুই, নিৰুপায় নিৰুপায়, ছাঁ জুই খেদি, হেজাৰ ফুল, উৎকণ্ঠ উৎকণ্ঠ, নেদেখা জুইৰ ধোঁৱা আৰু অবৈধ। 9 নম্বৰ প্ৰশ্নটো হৈছে যোগেশ দাসৰ উপন্যাসৰ বৈশিষ্ট্য কি? উত্তৰটো হৈছে মানৱতাবাদ, দুৰ্বলৰ প্ৰতি সহানুভূতিশীলতা, আধুনিক সভ্যতাই সৃষ্টি কৰা সামাজিক আৰু ব্যক্তিগত সমস্যাৰ ৰূপায়ণ, নিৰপেক্ষমূলক সমদৃষ্টিজ্ঞ আৰু নিৰন্তন কাহিনীৰ ৰচনা। 10 নম্বৰ প্ৰশ্নটো হৈছে বৈপ্লৱিক পটভূমি উপন্যাসৰ কাহিনী সংস্থাপন কৰি ৰাজনৈতিক চেতনাৰ পৰিচয় দিয়া ঔপন্যাসিকগৰাকী কোন? উত্তৰটো হৈছে জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 11 নম্বৰ প্ৰশ্নটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচিত উপন্যাসকেইখনৰ নাম লিখা। উত্তৰটো হৈছে ৰাজপথে ৰিঙিয়াই, আই, য়াৰুইংগম, শতঘ্নী, নষ্টচন্দ্ৰ, চিনাকি সুঁতি, মৃত্যুঞ্জয়, প্ৰতিপদ, ৰঙামেঘ, কবৰ আৰু ফুল, বল্লৰী আৰু ডাইনী। 12 নম্বৰ প্ৰশ্নটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচিত আই উপন্যাসখনত কিহৰ চিত্ৰ প্ৰতিফলিত হৈছে? উত্তৰটো হৈছে নতুন সভ্যতাৰ হেঁচাত ভাঙি যাব খোজা গাঁৱৰ জীৱন চিত্ৰ প্ৰতিফলিত হৈছে। 13 নম্বৰ প্ৰশ্নটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচিত শতঘ্নী উপন্যাসখন কিহৰ পটভূমিত ৰচিত? উত্তৰটো হৈছে চীনা আক্ৰমণৰ পটভূমিত ৰচিত। 14 নম্বৰ প্ৰশ্নটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচিত মৃত্যুঞ্জয় উপন্যাসখন কিহৰ পটভূমিত ৰচিত? উত্তৰটো হৈছে 42ৰ গণ আন্দোলনৰ পটভূমিত ৰচিত। 15 নম্বৰ প্ৰশ্নটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? উত্তৰটো হৈছে 1982 চনত মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে। 16 নম্বৰ প্ৰশ্নটো হৈছে সপ্তম দশকৰ আশে-পাশে চন্দ্ৰপ্ৰসাদ শইকীয়াই ৰচিত উপন্যাসকেইখনৰ নাম লিখা। উত্তৰটো হৈছে মান্দা ক্ৰান্তা, মেঘমল্লাৰ, উত্তৰকাল, জন্মান্তৰ, সূৰ্যস্নান আৰু এদিন। 17 নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰপ্ৰসাদ শইকীয়াৰ উপন্যাসৰ মূল বিষয়বস্তু কি? উত্তৰটো হৈছে সামাজিক নৈতিক মূল্যবোধ, ৰাজনৈতিক চেতনা চন্দ্ৰপ্ৰসাদ শইকীয়াৰ উপন্যাসৰ মূল বিষয়বস্তু। 18 নম্বৰ প্ৰশ্নটো হৈছে পদ্ম বৰকটকীয়ে ৰচিত উপন্যাসকেইখনৰ নাম লিখা। উত্তৰটো হৈছে মনৰ দাপোন, খবৰ বিচাৰি, বিচাৰৰ বাবে, কোনো খেদ নাই, জীৱন এখনা, নজলা ধূপৰ ইতিকথা, পুতলাৰ নমস্কাৰ, নতুন প্ৰতীতি, জীৱন অৰণি আৰু নতুন দিনৰ কইনা। 19 নম্বৰ প্ৰশ্নটো হৈছে পদ্ম বৰকটকীয়ে উপন্যাসসমূহত কিহৰ চিত্ৰ অংকন কৰিছে? উত্তৰটো হৈছে উচ্চ শ্ৰেণীৰ লাখ বিলাসৰ অন্তৰালত নিহিত থকা কুলুষ কালিমা তথা ৰূঢ় বাস্তৱতাৰ চিত্ৰ নিৰ্মোহভাৱে অংকন কৰিছে। 20 নম্বৰ প্ৰশ্নটো হৈছে সপ্তম দশকৰ ভিতৰত হোমেন বৰগোহাঁই ৰচিত উপন্যাস 3খনৰ নাম লিখা। উত্তৰটো হৈছে সুবালা, তান্ত্ৰিক আৰু কুশীলৱ। 21 নম্বৰ প্ৰশ্নটো হৈছে হোমেন বৰগোহাঁই ৰচিত সুবালা উপন্যাসত কিহৰ স্বৰূপ উদঙাই দিছে? উত্তৰটো হৈছে চৰিত্ৰৰ আৰ্থিক তথা মানসিক দৰিদ্ৰতাৰ স্বৰূপ উদঙাই দিছে। 22 নম্বৰ প্ৰশ্নটো হৈছে নিৰুপমা বৰগোহাঁই ৰচিত উপন্যাসকেইখনৰ নাম লিখা। উত্তৰটো হৈছে সেই নদী নিৰৱধি, এজন বুঢ়া মানুহ, দিনৰ পাছত দিন, অন্তঃশ্ৰোতা, হৃদয় এক নিৰ্জন দ্বীপ, ছায়া আৰু ছবি, সামান্য অসামান্য, কেকটাছৰ ফুল, নামি আহে এই সন্ধিয়া আৰু ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ। 23 নম্বৰ প্ৰশ্নটো হৈছে নিৰুপমা বৰগোহাঁইয়ে হোমেন বৰগোহাঁইৰ সৈতে যুটীয়াভাৱে ৰচনা কৰা উপন্যাসখনৰ নাম কি? উত্তৰটো হৈছে পুৱাৰ পূৰবী আৰু সন্ধিয়াৰ বিভাস।
24 নম্বৰ প্ৰশ্নটো হৈছে নিৰুপমা বৰগোহাঁইৰ প্ৰথম উপন্যাসখনৰ নাম কি? উত্তৰটো হৈছে সেই নদী নিৰৱধি। 25 নম্বৰ প্ৰশ্নটো হৈছে যুদ্ধোত্তৰ যুগৰ কিমান দশকত লক্ষ্মীনন্দন বৰাই ঔপন্যাসিক হিচাপে প্ৰতিষ্ঠা লাভ কৰে? উত্তৰটো হৈছে যুদ্ধোত্তৰ যুগৰ 6ষ্ঠ দশকত। 26 নম্বৰ প্ৰশ্নটো হৈছে লক্ষ্মীনন্দন বৰাই ৰচিত উপন্যাস কেইখনৰ নাম লিখা? উত্তৰটো হৈছে গংগা চিলনীৰ পাখি, বুলুকাত বিজুলী, মাটিত মেঘৰ ছাঁ, উত্তৰ পুৰুষ, দহন দুলৰী আৰু পাতাল ভৈৰৱী। 27 নম্বৰ প্ৰশ্নটো হৈছে লক্ষ্মীনন্দন বৰাই ৰচিত প্ৰথম উপন্যাসখনৰ নাম লিখা? উত্তৰটো হৈছে নিশাৰ পূৰবী। 28 নম্বৰ প্ৰশ্নটো হৈছে লক্ষ্মীনন্দন বৰাই কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰিছিল? উত্তৰটো হৈছে পাতাল ভৈৰৱী উপন্যাসৰ বাবে। 29 নম্বৰ প্ৰশ্নটো হৈছে উমাকান্ত শৰ্মাই পশুপতি ভৰদ্বাজ নাম লৈ কিমান দশকত কেইবাখনো উপন্যাস ৰচনা কৰিছিল? উত্তৰটো হৈছে 6ষ্ঠ আৰু 7ম দশকত। 30 নম্বৰ প্ৰশ্নটো হৈছে উমাকান্ত শৰ্মাই পশুপতি ভৰদ্বাজ নাম লৈ ৰচিত উপন্যাস কেইখনৰ নাম লিখা? উত্তৰটো হৈছে উড়ন্ত মেঘৰ ছাঁ, চিমচাঙৰ দুটি পাৰ, ৰঙা ৰঙা তেজ আৰু এজাক মানুহ এখন অৰণ্য। আৰু 31 নম্বৰ প্ৰশ্নটো হৈছে উমাকান্ত শৰ্মাই পশুপতি ভৰদ্বাজ নাম লৈ ৰচিত শ্ৰেষ্ঠ উপন্যাসখনৰ নাম লিখা? উত্তৰটো হৈছে এজাক মানুহ এখন অৰণ্য।